তাক আমি একেবারেই নাজানো, কিন্তু ইহঁতে মানে ক'ৰ পৰা কাউৰীৰ নিচিনা উৰি আহি আমাৰ ইয়াতে মানে মিটিং কৰি গৈছে। প্ৰমোদ বড়ো জিন্দাবাদ, এপিবি কি বিপিএফ কি, আমাৰ ইয়াৰ গাঁৱৰ মানুহে কেতিয়াও বিপিএফ আৰু এপিবিৰ ছাপোৰ্ট নকৰে। বিপিএল জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ। মোৰ নাম আব্দুল সালাম শেখ। গাঁৱৰ নাম? গাঁৱৰ নাম গোকুলকাটা ব্লক। আপোনালোকে যোৱাকালি কোন দলত গৈছিল? কালি আমিতো একচুৱেলি আমি ইউপিপিএল কৰোঁ, আগৰ পৰাই ইউপিপিএল কৰোঁ, কিন্তু কালি যিটো পাৰ্টি আহিছিল এইটো মানে আমি নাজানোই, মানে সেই মানুহটো ক'ৰ পৰা আহিছে, কি নাম, তাক আমি একেবাৰেই নাজানো, কিন্তু সিহঁতে মানে ক'ৰ পৰা কাউৰীৰ নিচিনা উৰি আহি আমাৰ ইয়াতে মানে মিটিং কৰি গৈছে। আমি কিন্তু সেইটো একেবাৰেই নাজানো, আৰু আমাৰ এই গাঁৱৰ মানুহবিলাক একেবাৰে সোজা সৰল, সিহঁতে মানে যি কৈছে সেইটোৱে বুজিছে, কিন্তু একচুৱেলি আমাৰ ইয়াৰ মানুহবিলাকে এই এপিবি নাকি তাক ছাপোৰ্টো নকৰে, কেতিয়াও ছাপোৰ্ট নকৰিব। এপিবি কি বিপিএফ কি, আমাৰ ইয়াৰ গাঁৱৰ মানুহে কেতিয়াও বিপিএফ আৰু এপিবিৰ ছাপোৰ্ট নকৰিব, কিন্তু ভোট আমি ইউপিপিএলত দিম, আগতো দিছে, এতিয়াও দিম। আমাৰ ইউপিপিএল জিন্দাবাদ। ইয়াতে 10-15 জন আছিল নেকি, 20 জন আছিল। এইটো মানে আমাৰ মানুহবিলাকে মানে ভুলভাল বুজাই মানে কৰি গৈছে, জইনিং কৰাইছে। একচুৱেলি সিহঁতে মানে মনৰ পৰা জইনিং কৰা নাই, মানে সিহঁতে নুবুজে, ভাবিছে যে সেইবিলাক আমাৰে মানুহ নেকি, এনেকুৱা ভাবিছে। কোন কোন গাঁৱৰ আছিল? আমাৰ এই গাঁৱৰে আছিল, আৰু চিমুলটো পিছাৰো 2-4 জন মান আছিল।